মই অসমৰ জিন্তি আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আন এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল শুনিব লগা ভিডিঅ', চাব লগা ভিডিঅ' নহয়। আজি গুৱাহাটীত কেনেকৈ চাকৰি বিচাৰিব লাগে আৰু বিচাৰিব নালাগে তাৰ বিষয়ে মই অলপমান আজি আপোনালোকক জনাম। যিহেতু মই এইটোত হেৰি হৈ গৈছোঁ, ভুক্তভোগী হৈ গৈছোঁ, তাৰ বিষয়ে অকণমান জনাম। এজন মই ইউটিউব দাদাৰ ভিডিঅ' চাইছিলোঁ। তেতিয়া তেওঁ কৈছিলে যে গুৱাহাটীত এনেকৈ চাকৰি বিচাৰিব আৰু এনেকৈ নিবিচাৰিব, তেনেকৈ তেওঁ কৈছিলে। তথাপিও মই বিশ্বাস নকৰি ওলাই গৈছিলোঁ। মই ফেচবুকত এদিন পালোঁ বিজয়নগৰ উপাৰহালিত নিউ অপেনিং জব বুলি তেওঁলোকে লিখিলে। লিখাৰ পিছত মই কণ্টেক্ট নাম্বাৰটোত ফোন কৰিলোঁ। ফোন কৰি সুধিলোঁ, দাদা কোনখিনিত হয় জবটো, কোনখিনিত অফিচটো কোনখিনিত হয় তেনেকৈ সুধিলোঁ। তেতিয়া তেওঁ ক'লে যে ওপৰালিত হয়। তেতিয়া মই চেলাৰী কিমান হয় তেনেকৈ সুধিলোঁ। তেওঁ ক'লে 12,000। কি কাম তেনেকৈ মই সুধিলোঁ। তেওঁ ক'লে ডাটা কালেক্ট কৰিব লাগে তেনেকৈ ক'লে। তেতিয়া মই ঘৰৰ মানুহক ক'লোঁ। তেতিয়া ঘৰৰ মানুহে ক'লে আমাক চিকিউৰিটি এমাউণ্ট কিমান খুজিছে। তেতিয়া ক'লোঁ মই 2,000 খুজিছে। তেতিয়া মোক গালি পাৰিলে ঘৰৰ মানুহে। কৈছে এজন কেণ্ডিডেটৰ পৰা যদি 2,000কৈ পায়, কিমানজন কেণ্ডিডেটৰ পৰা 2,000কৈ কিমান পইচা হ'ব তোমাৰ খবৰ আছেনে তেনেকৈ ক'লে। তথাপিও মই বিশ্বাস কৰা নাছিলোঁ আৰু ঘৰৰ মানুহক মই খং কৰিছিলোঁ যে মোক একো কৰিব নিদিয়া, সকলো কামতে বাধা দিয়ে, তেনেকৈ মই খং কৰিছিলোঁ। তাৰ 2-3 দিন যোৱাৰ পিছত মই আকৌ ফেচবুকত চাৰ্চ কৰিলোঁ প্ৰাইভেট জব ইন গুৱাহাটী বুলি। তেতিয়া মই বহুতখিনি কণ্টেক্ট নাম্বাৰ এজেঞ্চিৰ পালোঁ। পাই মই স্ক্ৰীনশ্বট মাৰি থলোঁ 20-30টা তেনেকৈ। তেতিয়া মই এটা এটাকৈ সকলোকে ফোন কৰি গ'লোঁ। ফোন কৰাত সকলোকে মই ডাটা এণ্ট্ৰিৰ কামটোৱে ক'লোঁ। তেতিয়া মই ফোন কৰাৰ পিছত ক'লোঁ যে কোনখিনিত হয় অফিচটো। তেওঁলোকে ক'লে উলুবাৰী, কিছুমানে ক'লে জোৰত হয় তেনেকৈ। তেতিয়া মই আৰু বহুত দিন একো নকৰি মই আৰু একদিন ওলাই গ'লোঁ। ওলাই গৈ মই উলুবাৰীত যাম বুলি ওলাই গ'লোঁ। তেতিয়া মই আৰু বিজয়নগৰত সোমালোঁ। বিজয়নগৰত সোমাই মই সিহঁতৰ অফিচটো চালোঁ। অফিচটো চাই মই দেখা পাওঁ বহুখিনি কিবা কাপোৰৰ হেৰি হয়, মাৰি থৈ দিছে বেনাৰবিলাক। তেনেকৈ মই গ'লোঁ, গৈ সুধিলোঁ যে মই অফিচটো চাবলৈ আহিছোঁ, আজি মই জইন নকৰোঁ তেনেকৈ ক'লোঁ। তেতিয়া তেওঁলোকে মোক বহুতখিনি বুজাই পৰাই তেওঁলোকে ক'লে যে জইন কৰিবলৈ ক'লে। মই ঠিক আছে তেনেকৈ মই জইন কৰিলোঁ। জইন কৰাৰ পিছত তেওঁলোকে ক'লে যে কালি 9টা বজাত পোৱাকৈ আহিব, ট্ৰেইনিং হ'ব 3 দিন তেনেকৈ ক'লে। তেতিয়া মই ট্ৰেইনিঙৰ কাৰণে গ'লোঁ। যোৱাৰ পিছত তেওঁলোকে এনেকুৱা ট্ৰেইনিং দিয়ে যে মানে উঠিব নিদিয়ে, একদম একে বহাই বহি থাকিব দিয়ে। তেনেকৈ 4টা-3টা বজাত ছুটি দিয়ে। তেনেকৈ 3 দিনৰ ট্ৰেইনিংটো 4 দিন ল'লে। 4 দিনৰ পিছত তেওঁলোকে তথাপিও নকয় যে এইটো বিজনেছ হয়, জব নহয়, তেনেকৈ নকয়। সিহঁতে মানে এনেকুৱা কৰে যে কাৰো লগত ওলাই যাব নিদিয়ে, কথা ক'ব নিদিয়ে, মোবাইল ল'ব নিদিয়ে, তেনেকৈ সিহঁতে ট্ৰেইনিং দিয়ে। জব বুলিয়ে কৈ থাকে তেওঁলোকে, বিজনেছ বুলি নকয় প্ৰথমতে, লাষ্টত সেই বিজনেছ বুলি কয়। বিজনেছ বুলি কৈ সিহঁতে পিছত কয় যে 4জন মানুহ জইন দিব লাগিব, যিমান দিন কাম কৰাৰ ভিতৰত 4জন মানুহ জইন দিব লাগিব তেনেকৈ কয়। আৰু পিছত কয় 9,000 টকা দিব লাগিব, 25,000 টকা দিব লাগিব আৰু 38 দিব লাগিব তেনেকৈ কয়। এতিয়া মোৰ খং উঠি গ'লে মই এইখিনি যদি মই দিবই পাৰোঁ তেতিয়াহ'লে মই জব বিচাৰি কিয় আহোঁ তেনেকৈ ক'লোঁ। তাৰপিছত তেনেকৈ খং উঠি মই থাকি গ'লোঁ। বহুত দিন সিহঁতে কণ্টেক্ট কৰিছিলে, মই ৰিচিভ কৰা নাছিলোঁ। তাৰ বহুত দিন পিছত মই আকৌ চাৰ্চ কৰিলোঁ ফেচবুকত। কৰাৰ পিছত আৰু মই নাম্বাৰ পালোঁ। নাম্বাৰ পাই মই আফিনা বেগম বুলি এজনী ছোৱালীৰ নাম্বাৰ পালোঁ। নাম্বাৰত মই ফোন কৰিলোঁ। ফোন কৰি তেওঁ ক'লে, মই সুধিলোঁ মেম এইটো বিজয়নগৰ ডাটা এণ্ট্ৰিৰ জব আছে নেকি তেনেকৈ ক'লোঁ। তেওঁ ক'লে অঁ আছে। তেতিয়া ক'লে মই ক'লোঁ তেতিয়াহ'লে মই জইন কৰিব পাৰিম নেকি তেনেকৈ সুধিলোঁ। অঁ পাৰিব তেনেকৈ ক'লোঁ। ডাইৰেক্ট জইনিং হ'ব নেকি তেনেকৈ সুধিলোঁ মই। হয় ডাইৰেক্ট জইনিং হ'ব তেনেকৈ ক'লোঁ। তাৰপিছত মই গ'লোঁ জোৰত তিনিআলি জোনালী পথত গ'লোঁ। গৈ মই তেওঁক লগ নাপালোঁ, বেলেগ অফিচত বেলেগে আছিলে। তেতিয়া মই জইন কৰালোঁ। কৰি মই পিছদিনাখন ক'লে পিছদিনাখন মোৰ জইন হ'ব, ইণ্টাৰভিউত মাতিব তেনেকৈ ক'লে। তাৰপিছত মই ইণ্টাৰভিউত ওলাই গ'লোঁ ঘৰৰ পৰা। তেওঁ তেতিয়া কৈছে, মই প্ৰথমতে কৈছে যে হেৰি কৰিব, ৰাতিপুৱা ছাৰক একবাৰ ফোন কৰি ল'ব,
অহাৰ আগতে একবাৰ ছাৰক ফোন কৰি ল'ব। তেনেকৈ তেতিয়া মই ফোন কৰিলোঁ ছাৰক ৰাতিপুৱা, যিহেতু মোৰ অলপ দূৰ হয়, মই 9টা বজাত গৈ পাব লাগিব, তাৰ আগতে মই ফোন কৰিলোঁ। 4:30 মানত মই ফোন কৰিলোঁ। তেতিয়া মোক ছাৰে গালি পাৰিলে যে মই ৰাতিপুৱাই মানুহক ফোন কৰে নেকি, তেতিয়া এনেকৈ গালি পাৰিলে। গালি পাৰাৰ পিছত মই আৰু মেমক ফোন কৰিলোঁ। মেমে ক'লে ছাৰে শুই আছিলে, তেনেকৈ ফোন কৰিব নালাগিছিলে, তেনেকৈ মোক ফোন ক'লে। কোৱাৰ পিছত মই বিজয়নগৰ পালোঁ। বিজয়নগৰ পোৱাৰ পিছত ছাৰে এটা কণ্টেক্ট নাম্বাৰ দিলে। কণ্টেক্ট নাম্বাৰত ক'লে এইটো কণ্টেক্ট নাম্বাৰত ফোন কৰক, তেনেকৈ ক'লে। মই তেতিয়া ফোন কৰিলোঁ। ফোন কৰাৰ পিছত ছাৰজনে ক'লে আজিতো ইণ্টাৰভিউ ষ্টাৰ্ট হৈ গ'ল, আজি আহিব নালাগে, এই হোৱাটছএপত হেৰিটো দিয়া, বায়'ডাটাখন দিয়া, তেনেকৈ ক'লে। তেতিয়া মই বায়'ডাটাখন হোৱাটছএপ পঠালোঁ। পঠোৱাৰ পিছত মই বহুত 2-3 দিন ৰৈ থাকিব দিলে মেমে। তেতিয়া মই ৰৈ থাকিলোঁ। ৰৈ থকাৰ পিছত ফোন কৰিব বুলি ৰৈ থকাৰ পিছত আৰু মই মেমক ফোন কৰিলোঁ। ফোন কৰাৰ পিছত আৰু মেমে ক'লে ছাৰক ফোন কৰে। ছাৰক ফোন কৰিলোঁ। ছাৰে আৰু এবাৰ 3-4 দিন পিছত আকৌ এটা নাম্বাৰ দিলে। নাম্বাৰত মই কল কৰিলোঁ। কৰাৰ পিছত এইটো পলাশবাৰীত হয়, পলাশবাৰী বুলি ক'লে। এতিয়া বিজয়নগৰৰ পৰা পলাশবাৰীলৈকে ক'লে। পলাশবাৰীত কল কৰিলোঁ। কল কৰাৰ পিছত সুধিলে মোৰ তাতেতো কোনো বায়'ডাটা অহা নাই, তোমাৰ পৰা কি পইচা লৈছিলে নেকি, তেনেকৈ সুধিলে মোক। হয়, মই পইচা লৈছিলোঁ, মোকতো মানা কৰা নাই যে মোক পইচা লোৱা বুলি ক'ব নালাগে বুলি, মেমহঁতেতো কোৱা নাই। মইতো নাজানো, মই গোটেইখিনি কথা কৈ দিলোঁ যে পইচা লৈছে, 2000 লৈছে, তেনেকৈ ক'লোঁ। তেতিয়া সেই ছাৰজনেও মোক গালি পাৰিলে, চাকৰি নোহোৱাৰ আগতে পইচা দিয়ে নেকি, তেনেকৈ মোক গালি পাৰিলে। গালি পৰাৰ পিছত মই যেতিয়া ওলাই মই তেতিয়া তোমাক মাতি দিম, তেনেকৈ ক'লে। মই ৰৈ থাকিলোঁ তেনেকৈ। তাৰপিছত আকৌ মেমক ফোন কৰিলোঁ। মেমে ক'লে তেনেকৈ পইচাৰ কথা ক'ব নালাগিছিলে। মই তেতিয়া কৈছোঁ আপোনালোকেতো মোক সেইবিলাক নক'বৰ কাৰণে কোনোদিন কোৱা নাই। আপোনালোকে সেইবিলাক যদি কণ্টেক্টে নাথাকে, আপোনালোকে কেনেকৈ মানুহক চাকৰি দিম বুলি কয়, তেনেকৈ মই তৰ্ক কৰিলোঁ। তৰ্ক কৰাৰ পিছত মেমে ক'লে এতিয়াতো তাতে নহ'ব, পলাশবাৰীত নহ'ব, যিহেতু আপুনি পইচাৰ কথা কৈছে, এতিয়া কেইদিনমান ৰৈ দিব লাগিব, নহ'লে গুৱাহাটীত কৰিব নেকি, তেনেকৈ ক'লে। মইতো গুৱাহাটীত নকৰোঁ, গুৱাহাটীত কৰিবলৈ মোৰ অসুবিধা হয়, অহা যোৱা অসুবিধা হয়, তেনেকৈ মই বিজয়নগৰ কাৰণেহে কৰিলোঁ, জইনিং কৰিলোঁ আপোনাৰ তাতে গৈ। আপুনি ডাইৰেক্ট জইনিং বুলি কৈছে, তেতিয়া কিয় ডাইৰেক্ট জইনিঙো নহয়, ইণ্টাৰভিউটো নামাতে আপোনালোকে, তেনেকৈ মই ক'লোঁ। ইণ্টাৰভিউত সিহঁতে কি কৰে, ইণ্টাৰভিউত যেতিয়া টাইমটো গুচি যায় তেতিয়া কণ্টেক্ট নাম্বাৰবোৰ দিয়ে, তাৰ আগত নিদিয়ে, তেনেকৈ সিহঁতে মানুহক ৰখাই থৈ দিয়ে। তেতিয়া মই বহুত দিন ভগি থাকিলোঁ। থকাৰ পিছত আকৌ মেমক ফোন কৰিলোঁ। কৰাৰ পিছত মেমে ৰিচিভ কৰি কয় কেইদিনমান ৰৈ দিয়ক, মই জনাই আছোঁ, তেনেকৈ কৈ বহুত দিন কটালে। তাৰপিছত মই আকৌ ফোন কৰোঁ। কৰাৰ পিছত ৰিচিভ নকৰে মেমে। তেতিয়া মই খং উঠি বহুত বেয়াকৈ মেছেজ কৰিলোঁ। মেছেজ কৰাৰ পিছত ক'লোঁ আপোনালোকৰ জব নালাগে, তেনেকৈ বহুত আফিনা বেগম বুলি তেওঁ বহুত তৰ্কাতৰ্কি কৰিলে। ক'লে যে আপুনি কিয় ইমান বেয়াকৈ মেছেজ লিখিছে। মই বোলো আপোনালোকে জব যদি দিবই নোৱাৰে কিয় মানুহৰ পইচা লয়, তেনেকৈ মই বহুত খং উঠি ক'লোঁ আপোনালোকক মই জব নকৰোঁ, এতিয়া আপোনালোকে মোৰ 2000 টকাটো খাই ধনী হ'ব নোৱাৰে, তেনেকৈ মই খং উঠি বহুত বেয়াকৈ ক'লোঁ। সেইখিনি কৈ সিদিনাখনৰ পৰা মই আৰু তেওঁক কণ্টেক্ট নকৰিলোঁ। আৰু যিহেতু মই এইখিনিত ভুক্তভোগী, সেয়ে আপোনালোকক ভিডিঅ'ৰ যোগেদি আপোনালোকক সকলোকে জনাওঁ যে গুৱাহাটীত এনেকৈ চাকৰি নিবিচাৰিব। যদি বিচাৰিব লগা হয় নিজে গৈ বায়'ডাটা দিব, অফিচ, কোম্পানী, যিকোনো শ্বপিং মল সকলোতে গৈ নিজে বায়'ডাটা দিব, আৰু এনেকৈ এজেঞ্চিৰ হাতত কোনো দিন নাযাব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। বাই বাই।